ফাইনেলি আমি আছো গাভৰু দলং ন ককাই? গাভৰু দলং আহি গ'লো আজি। মানে নাহকুটি আহিছিলোঁ, এই ল'ৰাকেইটাৰ পৰীক্ষা আছিলে আজি। চব পৰীক্ষা দি মেলি আজৰি হয় এতিয়া মানে গাভৰু দলং ওচৰতে আছে যে চাই যাওঁ বুলি আহিলোঁ। আমাৰ ককাই ডিটেইলছটো ক'ব নেকি, কোনপিনে আহিলে, কিমান দূৰ? এইটো এই নাহৰকটীয়া চাচনি। আৰু কওক কিমান কিলোমিটাৰমান হ'ব? নাহৰকটীয়া টাউনৰ পৰা 5 কিলোমিটাৰমান হয়। হয় নেকি? তাৰপিনে দলংখন কিমান এনেই দীঘল? দীঘলটো 700 মিটাৰ ন? চবে নোৱাৰিব হ'লেও উঠিব, ইয়াত মানে তাঁৰ আছিলে, তাঁৰ নোহোৱা হৈ গ'ল ধৰি কিনে যাবৰ কাৰণে। আমাৰ ককাই মানে জেগাবিলাক য'ত ত'ত দেখাই ফুৰে আৰু সেইকাৰণে ভাল লাগে। কেনেকুৱা লাগিছে পোৱালিকেইটা? ভয় লাগিছে নেকি? নাই লগা। মা যে উঠিব নোৱাৰিলে। আৰু অলপ আগত যাওঁ। অৱশেষত মোৰ মানুহজনী যেন তেন উঠিলে আৰু দেই। আৰু আমাৰ বাইদেউ যাতেকে নোৱাৰে মানে সিহঁতে কোনোমতে উঠিলে আৰু।